Hi guys, welcome to my YouTube channel. বন্ধুসকল আজি মই আপোনালোকক জনাবলৈ ওলাইছো ভাৰতৰ ভিতৰত 10খন শ্ৰেষ্ঠ দলং কোন কেইখন। এই কেইখনৰ ভিতৰত 10 নম্বৰত পৰিছে আৰাক চাপৰা ব্ৰিজ। এই দলংখনক বীৰ কুমাৰ সিং সেতু বুলিও জনা যায় আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 4350 মিটাৰ। এই দলংখন 2017 চনত 11 জুন তাৰিখে শুভাৰম্ভ কৰা হয়। 9 নম্বৰত আহিব গোদাবৰী ব্ৰিজ। এই দলংখনক অন্য এটা নামেৰে জনা যায়, যাৰ নাম হৈছে কভুৰ জাজামণ্ডৰী ফ'ৰ্থ ব্ৰিজ আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 5.0625 কিলোমিটাৰ আৰু এই দলংখন শুভাৰম্ভণি কৰা হৈছিল 2015 চনত। নম্বৰত আহিব দীঘা সোণপুৰ ব্ৰিজ। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 4556 মিটাৰ। দলংখনৰ শুভাৰম্ভণি কৰা হৈছিল 3 ফেব্ৰুৱাৰী 2016 চনত। এই দলংখন অৱস্থিত বিহাৰৰ গংগা নদীৰ ওপৰত পাটনাত। এই দলংখনৰ মুঠ লেন্থ হৈছে 4.62 কিলোমিটাৰ। এই দলংখনৰ শুভাৰম্ভণি কৰা হৈছিল 11 ফেব্ৰুৱাৰী 2011 চনত। এই দলংখন অৱস্থিত কেৰালা কোচিৰ ভীমানন্দ হ্ৰদৰ ওপৰত। 6 নম্বৰত আহিব বিক্ৰমশিলা সেতু। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 8000 মিটাৰ। এই দলংখন শুভাৰম্ভণি কৰা হৈছিল 2001 চনত। এই দলংখন অৱস্থিত বিহাৰৰ ভাগলপুৰৰ গংগা নদীৰ ওপৰত। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ। এই দলংখনৰ শুভাৰম্ভণি কৰা হৈছিল 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে। এই দলংখন অৱস্থিত ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 5.6 কিলোমিটাৰ। দলংখনৰ শুভাৰম্ভণি কৰা হৈছিল 2010 চনৰ 24 মাৰ্চ তাৰিখে। এই দলংখনৰ অৱস্থিতি হৈছে মহাৰাষ্ট্ৰ ৰাজ্যৰ মুম্বাই চহৰৰ সমীপত। এই দলংখনৰ দৈৰ্ঘ্য হৈছে 5.75 কিলোমিটাৰ। খনৰ শুভাৰম্ভণি কৰা হৈছিল 1982 চনৰ মে' মাহত। এই দলংখনৰ অৱস্থিতি হৈছে বিহাৰ ৰাজ্যৰ গংগা নদীৰ ওপৰত পাটনাত অৱস্থিত। নম্বৰত আহিব দিবাং ৰিভাৰ ব্ৰিজ। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 6200 মিটাৰ। এই দলংখনৰ শুভাৰম্ভণি কৰা হৈছিল 2018 চনত। এই দলংখন অৱস্থিত দিবাং নদীৰ ওপৰত অৰুণাচল প্ৰদেশ। নাম্বাৰ 1 ভূপেন হাজৰিকা ব্ৰিজ। এই দলংখনৰ দৈৰ্ঘ্য হৈছে 9.50 কিলোমিটাৰ। এই দলংখনৰ শুভাৰম্ভণি কৰা হৈছিল 2017 চনৰ 26 মে' তাৰিখে। এই দলংখনৰ অৱস্থিতি হৈছে লোহিত নদীৰ ওপৰত তিনচুকীয়া, আছাম। এই দলংখনেই হৈছে ভাৰতৰ ভিতৰত 2022 চনলৈকে সকলোতকৈ দীঘল দলং।